অৰুণোদয় আঁচনিৰ জুন মাহৰ টকা কোনে কোনে আপোনালোকে এই পইচাটো লাভ কৰা নাই, যিসকল মানুহে এই পইচাটো লাভ কৰা নাই সেইসকল মানুহৰ কাৰণে আহিছে এটা ডাঙৰ আপডেট। তো যিসকল মানুহৰ মানে জুন মাহৰ টকা যিসকলে পোৱা নাই সেইসকল মানুহে কিন্তু আপোনালোকৰ নামটো ৰিজেক্ট হৈছে নে এপ্ৰুভ হৈছে আপোনালোকে কিন্তু নাজানে। তো যদি আপোনালোকে জানিব বিচাৰে তেনেহ'লে আপোনালোকে ক'ত যায় আপোনালোকে নতুন যিটো তালিকা আছে এই তালিকাখন আপোনালোকে কেনেকৈ চাব পাৰিব এই ভিডিঅ'টোৰ মাধ্যমত আপোনালোকক সম্পূৰ্ণ কথা আপোনালোকক জনাই দিম। ভিডিঅ'টো আপোনালোকে অলপ স্কিপ নোহোৱাকৈ ভিডিঅ'টো চাই থাকিব, চালে আপোনালোকে সকলো কথা আপোনালোকে জানিব পাৰিব। তো জুন মাহৰ টকাটো যিসকল মানুহে পোৱা নাই সেইসকল মানুহে কিন্তু আপোনালোকৰ নতুন এটা তালিকা আহিছে, এই তালিকাখনত আপোনালোকৰ নামটো এপ্ৰুভ হৈছে নে ৰিজেক্ট হৈছে আপোনালোকে কেনেকৈ চাব পাৰিব। তো আপোনালোকৰ যিটো ব্লক আছে সেই ব্লকত যাব, যাই কিনে আপোনালোকৰ আৰু লগতে আপোনালোকৰ যিটো ৰেচন কাৰ্ড আছে সেই ৰেচন কাৰ্ডটো লগতে লৈ যাব। ৰেচন কাৰ্ডৰ নম্বৰ দি কিনে আপোনালোকৰ যিটো মানে তালিকা আছে সেই তালিকাখন আপোনালোকে চাব পাৰিব আপোনালোকৰ নামটো ৰিজেক্ট হৈছে নে এপ্ৰুভ হৈছে। আৰু জুন মাহৰ যিসকল মানুহে পইচা পোৱা নাই নতুন কৰি আপোনালোকে ফৰ্ম ফিল-আপ কৰি কিনে জমা দিছে সেইসকল মানুহে পইচাটো আপোনালোকে কেতিয়া লাভ কৰিব সেই বিষয়ে কিন্তু আজি আপোনালোক এই ভিডিঅ'টোৰ মাধ্যমত জানিব পাৰিব। ভিডিঅ'টো অলপ স্কিপ নোহোৱাকৈ ভিডিঅ'টো চাই থাকিব। আৰু যদি আপোনালোক প্ৰথমবাৰলৈ এই চেনেলটো ভিজিট কৰি আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ব্লকত যাই কিনে আপোনালোকৰ নামটো চাব, যদি আপোনালোকৰ নাম ৰিজেক্ট হৈছে তেনেহ'লে কিন্তু আপোনালোকে নতুন কৰি আপোনালোকে আবেদন কৰিব পাৰিব। আবেদন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হ'ব কেইদিনমান পাছতে। তো তেতিয়া আপোনালোকে নতুন কৰি আপোনালোকৰ গাঁৱতে নতুন গাঁও সভা অনুষ্ঠিত হ'ব। এই গাঁও সভাখনত আপোনালোকৰ নাম অন্তৰ্ভুক্ত কৰিব, অন্তৰ্ভুক্ত কৰাৰ পাছতে আপোনালোকে নতুন কৰি আপোনালোকে মানে অৰুণোদয় আঁচনিখন লাভ কৰিব। এই গাঁও সভাখনত আপোনালোকক কি ডকুমেণ্টছ লাগিব সেই বিষয়ে আপোনালোকক জনাই দি আছোঁ। প্ৰথমতে আপোনালোকক লাগিব ৰেচন কাৰ্ডটো, দ্বিতীয়তে আপোনালোকৰ আধাৰ কাৰ্ডটো লাগিব, তৃতীয়তে আপোনালোকৰ যিটো ভোটৰ কাৰ্ড আছে সেই ভোটৰ কাৰ্ডটো লাগিব আৰু আপোনালোকৰ এক্টিভ থকা মোবাইল নম্বৰটো লাগিব। আধাৰ কাৰ্ডৰ সৈতে আপোনালোকৰ বেংক একাউণ্টটো লিংক হৈ থকাটো বাধ্যতামূলক হয়। আৰু আপোনালোকৰ এইখিনি বস্তু থাকিলে আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। যিসকল মানুহে এতিয়ালৈকে আবেদন কৰিব পৰা নাই সেইসকল মানুহ কিন্তু নতুন কৰি আপোনালোকে মানে অৰুণোদয় আঁচনিখন আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া। এই আবেদন প্ৰক্ৰিয়াখনত আপোনালোকে নাম অন্তৰ্ভুক্ত কৰিলেই আপোনালোকে অৰুণোদয় আঁচনিখন লাভ কৰিব। আৰু যিসকল মানুহে ফৰ্ম ফিল-আপ কৰি জমা দিছিল বহুতৰ লোকৰ কিন্তু নাম ৰিজেক্ট হৈছে। যিসকল মানুহৰ নাম ৰিজেক্ট হৈছে এইসকল মানুহে কিন্তু নতুন কৰি আপোনালোকে আবেদন কৰিব পাৰিব। তো এইবাৰ কিন্তু বহুত মানুহে কিন্তু এইবাৰ 40 লাখ মানুহে কিন্তু নতুন কৰি অৰুণোদয় আঁচনিখন আবেদন কৰিব পাৰিব। যিসকল মানুহে আবেদন কৰা নাই সেইসকল মানুহে আবেদন কৰিব পাৰিব। আৰু যিসকল মানুহৰ ৰেচন কাৰ্ড নাই সেইসকল মানুহক কিন্তু নতুন কৰি আপোনালোকে ৰেচন কাৰ্ড বনাই কিনে আপোনালোকে অৰুণোদয় আঁচনিখন লাভ কৰিব পাৰিব। তো এয়া আছিল মোৰ গুৰুত্বপূৰ্ণ আপডেটবোৰ দিবলগীয়া। যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো ফাৰ্ষ্টতে আপোনালোকে ৰেচন কাৰ্ডটো বনাই লওক, ৰেচন কাৰ্ডটো বনোৱাৰ পিছত আপোনালোকে অৰুণোদয় আঁচনিখন লাভ কৰিব পাৰিব। 40 লাখ লোকে কিন্তু এইবাৰ নতুন কৰি আবেদন কৰিব পাৰিব। আৰু আপোনালোকক কেনেকৈ আপোনালোকে নতুন যিটো তালিকা আছে তালিকাখন চাব পাৰিব সেই বিষয়ে কিন্তু আপোনালোকক জনাই দিছোঁ। আৰু আপোনালোকে যিসকল মানুহে পইচা পোৱা নাই জুন মাহৰ পইচা পোৱা নাই সেইসকল মানুহে পইচাটো কেতিয়া লাভ কৰিব, এই যিটো অৰুণোদয় আঁচনিৰ পইচা আছে এই পইচাটো আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব বা আপোনালোকৰ যিটো পইচা পোৱা কথা আছিল এই পইচাটো কিয় পোৱা নাই। তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কি কৈছে সেইটো শুনক আপোনালোকে সকলোৱে। যিসকলে অৰুণোদয় পাই আছিলে আৰু যিসকলে পাব বিচাৰে এতিয়া গাঁও সভা অনুষ্ঠিত হ'ব জুলাই মাহৰ ভিতৰত। আপোনালোকে যাতে সকলোৱে গাঁও সভাত অংশগ্ৰহণ কৰে আৰু অৰুণোদয় আঁচনিৰ বাবে নিজৰ আবেদন দাখিল কৰে। অহা 10 ছেপ্টেম্বৰ তাৰিখৰ পৰা আমি আমাৰ ৰাজ্যত 40 লাখ লোকক অৰুণোদয় আঁচনি দিয়াৰ কাম আৰম্ভ কৰিম। বৰ্তমান 22 লাখ লোকে পাই আছে আৰু